তো হেই দোস্ত ৱেলকাম বেক টু মাই এম ডি দাস আৰু মিণ্টু দাস চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। গাইছ বহুত দিন হ'ল আপোনালোকক ভিডিঅ' মানে ব্লগ দিব পৰা নাই, তো আজি ব্লগ পাব। কাৰণ এতিয়া ঘৰত যাওঁ, মানে গুৱাহাটীতে আছিলোঁ ইয়াতে। তো এতিয়া প্ৰায় এসপ্তাহমান হৈ গ'ল, বৰষুণ চাওক পূৰা বোকা বোকা হৈ গৈছে। তো এতিয়া তলত নামি চিধা গাড়ীতে গুচি যাম, কাৰণ দেৰি হৈ আছে আৰু যাব লাগে, ঘৰৰ পৰা ফোন কৰি আছে। তো চাই থাকক ভিডিঅ'টো। আৰু মানে গাইজ বৰষুণ পূৰা দি আছে এসপ্তাহ ধৰি। তো এতিয়া মানে আমাৰ গাঁৱত ফোন কৰিছোঁ, ফোন কৰাতে কৈছে পানী হৈছে, পূৰা পানী হৈছে। তো গাঁৱত চিধা যাওঁ আৰু একদিন থাকি চিধা ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ, আৰু লগ পাই কিনে চিধা বানপানী চাব যাই আছোঁ। তো বলক। তো গাইজ মৰ্ণিং হৈ গ'ল গুৱাহাটীৰ পৰা আহি এতিয়া ৰাতিপুৱাই প্ৰায় 9:30মান বাজিল ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে কালি আহি পূৰা বৰষুণ পাই গ'লোঁ, আৰু ইফালে বেৰা চেৰা গটাই ভাঙি উটাই নিলে, আৰু ইফালে গেন্দে ফুল। এতিয়া মানে আকৌ ওলাই আহিছোঁ, আমি যাম এতিয়া মানে চকত যাম। আমাৰ তাইৰ গোটাই ডকুমেণ্টছখিনি গোটাই হেৰাই গৈছিলতো, তো সেই ডকুমেণ্টছখিনি এপ্লাই কৰিব যাই আহিছোঁ। তো সেইবিলাক আমাৰ ঘৰ চৰ গোটাই ভাঙা ফুটা কি কৰিব, সেই চাওক পূৰা ভাঙা ফুটা ঘৰ। তো তাতে মানে সেইফালে তালা চালা মাৰিছে, আৰু তালা মাৰি যাব লাগিব, কি কৰিব। তো এইফালে বাৰিষা দিনত ৰাস্তা চাওক, পূৰা আমাৰ ৰাস্তা স্পেচিয়েল ৰাস্তা হয়, কি ধুনীয়া নিজৰাৰ নিচিনা সৰু, অলপ 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 পানী আহি থাকিব ৰাস্তা যদি মানে। চাওক একোৱেই নাই ৰাস্তাটো, এইবিলাক চাওক খালি পানী আহিছে, চাওক সিফালে পানীবিলাক বঢ়িয়া কৰি, আৰু ইফালে ওলাই যাই আছে মজা। ইফালেদিও মাছ আছে, পুঠি নেকি? ঠিকে আছে দে, বঢ়িয়া। এইফালে মাছ পূৰা, আৰু এইটো আমাৰ ৰাইজৰ খাল, পূৰা বানপানী। এইটো খাল পূৰা বোকা বোকা। বাৰিষা দিনটোত আমাৰ এইখিনিত পানী নহয়, বাকী বেলেগত চবতে হৈ যায়, আমাৰ সেইটোৱে ভাল। শুকাইছে, এই সিফালেও মাছ মাৰিছে, চাওক মাছ উলিছে মানে। আমি মানে মাছ চাছ মাৰা নাছিলোঁ, আমিও এতিয়া আহিব লাগিব মাছ মাৰিব। চাওক এইফালে পানী চাওক, পূৰা বোকা বোকা, পূৰা বোকা 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 বোকা। এইবিলাক মানে বানপানী নহয় একচুৱেলি, মানে এনেই পূৰা দেখা পায়। তো আমাৰ এইফালে মাছ মাৰিছে বস্তা পাগলা, বস্তা খাই বুলি কওঁ, এইটো আমাৰ হোটেল। তো এতিয়া যাইছোঁ আমি চকত বঢ়িয়া কৰি, আৰু পানী চাওক এপ্লাই। গেল গেল গেল, হা $90 সোমাইছি। তো বাৰিষা দিনটোত পূৰা ৰাস্তা ৰাস্তাই পানী পানী চাই থাকক, বেলেগ একো নাই। আৰু যদি গাঁৱৰ জেগাত হৈছে মাছ মাৰি থাকক, বেলেগ জেগাত ক'ব নোৱাৰোঁ, কাৰণ পূৰা মাছ। এইফালে এইফালে গোটাই পানী চাওক, পূৰা পানী। আমাৰ ইয়াতো ধৰা, আমাৰ সেইফালে পানী হৈছিল, হা পানী হৈছিল নহয়, আমাৰ জেগাততো পানীটো আমি গম পাওঁ, তহঁতৰ জেগাত ক'ত পানী নাই। ইহঁতৰ তাতে পানী ক'ত হ'ব, মস্ত হিমালয় পৰ্বত। আপোনালোকক মই দেখাইছোঁৱে, যেনেকুৱা হিমালয় পৰ্বতত উঠিব লাগে, মই পাগলা হৈ যাওঁ নিজে, ভাগৰি যাওঁ পূৰা উঠোঁতে উঠোঁতে। তো ক'ত এনেকুৱা জেগাত কেনেকৈ বানপানী হ'ব, পৰি পৰি আহি থাকে। আৰু এইখিনিতে এখন মহ বাহা আছিলে, এইখন চাওক, এইখন এইখন এইখন। কিন্তু এতিয়া সেইখন মহ বাহা বৰ্তমান নাই, মানে বৰষুণ পৰিলেতো গুচি যায় সেইকাৰণে। আৰু এইফালে পানী পানী পূৰা বানপানী চাওক পূৰা। দলংখানে যাবৰ কাৰণে ভয়ে লাগে দেখোন, দলংখান যাবৰ কাৰণে ভয়ে লাগে দেখোন। সাগৰ পাৰ হৈছে।
বানপানীৰ মাজত থিয় হোৱাৰ নিচিনা হৈছে এইফালে ৰাস্তাত পানী চাওক ওইফালে চাওক পুৰা কেনে তাৰ ঘৰত একো নাই মাছ ওলাইছে মাছ মাছ ঘৰৰে মাছ ও মাই গড গাইছ চাওক পুৰা মাছে মাছ ঐ মাছ চোতালত মাৰিবি মাছ চাছ পাবি বঢ়িয়া কৰি চাহ মই অনা নাই বানপানী চাহ অন্য ফিনিছ কৰ চেনেল এটা খুললি কিমান লাগে কি হয় ফাৰ্ষ্ট টাইম লাগে 4,000 তো যাইছোঁ এতিয়া বোলা লাহে কৰি বাইকখন ৰাস্তাতে এইফালে আমাৰ মন্দিৰটো চাওক মন্দিৰৰ ভিতৰতো পানী হয় বাবা থাক যাওঁ বাই বাই সকলোকে বাই বাই দিলোঁ আৰু মই এইফালে লম্পেন চম্পেন জিকি ওলাই আছোঁ চাওক আৰু বানপানীৰ মাজত উঠাটো বহুত ৰিক্স হা অঁ তো সিহঁতৰ ঘৰত আহিলেও ভাল লাগছে তো এতিয়া ওলাইছোঁ ৰাস্তাৰ মাজেদি পানী চাব অলপ এই লগতে এটা কথা কয় ইয়াৰো এটা চেনেল আছে কি চেনেলটোৰ নাম কি কি নাম আছে অবিনাশ ব্লগ ইয়াৰ চেনেলটো আছে আৰু ইয়াৰে ঘৰত আছে চাওক পানীৰ মানে কি কম পুৰা ফাহে দিলে গোটাই চোতালত এতিয়া মাছ মাৰিব পৰা হ'ব এই পুৰা পানী তই কেনে লাগছি ভালে ভালে আগতে দেখছিলি না নাই দেখা নাই বঢ়িয়া আৰু তোমাৰ কেনে তোমাকতো আৰু সুধিব নোৱাৰোঁ আৰু এই পানী চোতালতহে মই লগতে চাহো দিলে আলহী খাব আহি কিমান অসুবিধা আছে সিহঁতে জানিব আৰু এইটো বাবা খা অলপ পকিব পাৰে একো নাই তোক ৰাস্তা ৰাস্তা দেখাইছোঁ এতিয়া পানী থাম্বনেল বনাম দেই ইয়াৰে কিবা এটা আৰু বাবা কেনে বানপানী দেখা পাই কেনে অভিজ্ঞতা বানপানী দেখা পাই মানে আমি বানপানীতে দেখা চলি আৰু তোমাৰ মজা মজা এই ভেল চেল বনাছা না নাই নাই ফেল কলকাছ নাই একো নাই আৰু